Hello everyone, good morning. আজি হৈছে ডবুৰৰ নেক্সট ডে তো কালি ধুনিয়াকৈ ডবুৰ কৰা হৈ গৈছে কিন্তু আপোনালোকক মই দেখাব নোৱাৰিলো যিহেতু মোৰ মানে ডবুৰ পটা জেগালৈ যোৱা নহল কাৰণ মই ছোৱালী হয় সেইকাৰণে মানে যাবলৈ ভাল নাপালো কাৰণ প্ৰায় ছোৱালীয়ে নাযায় বুলি কৈছো আপোনালোকক তো নগলো আৰু আপোনালোকক দেখাব নোৱাৰিলো আপোনালোকে বেয়া নাপাব যিহেতু মোৰ অলপ প্ৰবলেম হ'ল আৰু গাইস ডবুৰ পটা দুদিন তিনদিন মানলৈকে মানে তাত সাত ববলে নাপায় আৰু কবাত কাম কৰিবলৈ ওলাই যাব নাপায় তো হেতু কাৰণে ভাবিলো আজি ঘৰত যি কাম আছে সেইখিনিকে কৰি লওঁ বুলি মানে মায়ে ক'লে কামবোৰ কৰি লওঁ ঘৰত যিটো কাম আছে তো সেইখিনি কৰিবৰ কাৰণে আজি ৰাতিপুৱাতে উঠি মেলি আহিছো আৰু তো এফালে দেখিছে নহয় মায়ে ধুনিয়াকৈ ইটাখিনি জাপি আছে মানে আমাৰ ঘৰ বনাবৰ কাৰণে ইটা আনি থৈছিলে সেইখিনি মানে ইয়াতে তলত পেলাই থৈ দিছিলে তো এইখিনি মানে ঘৰৰ ওপৰলৈ এতিয়া উঠাইছোগে বৌ মই আৰু মায়ে মিলি যেহেতু আমাৰ ঘৰত মতা মানুহ নাই হেতু কাৰণে গুটেই কাম নিজে কৰিবলগীয়া হয় তো এফালে ৰাতিপুৱাৰ পৰা আমি ইয়াতে লাগি আছো ইমানখিনি উঠালো অলৰেডি আমি এতিয়া আৰু কেইটামান বাকি আছে সেইখিনি ময়ে উঠাম আৰু কাৰণ বৈদা ভিতৰলৈ গলগে কাৰণ দেহাই আমনি কৰিছে তো এফালে মাও কামত লাগি আছে মায়ে মানে ইটাখিনি ধুনিয়াকৈ জাপি আছে তো কেনেকৈনো আমি কৰিছো সেইখিনি আপোনালোকে অকমান চাই লওক Ini pegang kan? এডখৰ আছে আমাৰ ইটাখিনি আৰু ইয়াৰ পৰা নিনি আমি ঘৰৰ ওপৰত থৈছোগে আৰু এফালে এই জেগাডখৰ দেখিছেনে কালি বৰষুণ দিছিলে যিহেতু তামাম পিছল হৈ আছে মানে অথনি পিছলি পৰিব লৈছিলো আৰু মই এইখিনি ইয়াৰ পৰা কিয় উঠাইছো জানেনে আপোনালোকে কাৰণ মিস্ত্ৰী কিটা ইয়াৰ পৰা মানে তালে উঠাই কামবোৰ কৰিবলৈ অকমান দিগদাৰ পায় হেতু কাৰণে আমি সহজ কৰি দিছো আমি অলৰেডি ইয়াৰ পৰা তাত থৈ দিলে মানে হেতি অকমান ইজি পাব ডাইৰেক্ট লৈ মেলি কামবোৰ ইজিলি কৰিব পাৰিব তো হেতু কাৰণে আমি ইয়া কৰিছো তো দেখিছে নহয় এডখৰ আছিলে ইটাখিনি গুটেইখিনি খালি কৰি এতিয়া থৈ দিলুকে ওপৰত এফালে দেখিছেনে ইয়াত থৈছো কেটামান আৰু এফালে কেটামান থৈছো আৰু এফালে মায়ে কামত লাগি আছে এতিয়াও এফালে দেখিছেনে ধুনিয়াকৈ থৈ দিয়া হৈ গ'ল এতিয়া গা পা ধুই মেলি ভাত পানী খামগে আৰু কিন্তু ভাত খাবলৈ মন যোৱা নাই কাৰণ এতিয়া খাব লাগিব বইল সবজি কাৰণ ভাজা খাবলৈ নাপায় বোলে 3 দিন মানলৈকে আৰু লগতে মাংস খাবলৈ নাপায় আৰু কেটামান মাছ খাবলৈ নাপায় লগতে কচু আৰু কি খাবলৈ নাপায় মই মাক সুধিম আপোনালোকক ক'ব তো মা কৰেছা এফালে আহাচোন তো মাক সুধি আছো মায়ে ক'ব কাৰণ মই ইমানটো নাজানো কি খাবলৈ নাপায় ভজাটো খাবলৈ নাপায় বুলি জানো আৰু তো মায়ে এতিয়া আপোনালোকক ক'ব শুনি থাকিব দেই আমি যে এতিয়া 3 দিন মানলৈকে কিবা কিবি বস্তু খাবলৈ নাপায় নহয় কি নাপায় নো কি মাছ খাবলৈ নাপায় মাগুৰ মাছ ইংলি মাছ নাৰ মাছ হেবোৰ খাবলৈ নাপায় মাছবোৰে খাব নাপায় আৰু কাইট নহয় হিং থকা মাছবোৰ খাবলৈ নাপায় আৰু লগতে কুকুৰা মাংস খাবলৈ নাপায় ন আৰু নহৰু পিয়াজ আলু এইবিলাক খাব নাপায় কচু ঢেৰ বস্তু খাব নাপায় সেইবোৰ বস্তু 3 দিন মানলৈকে খাবলৈ নাপায় বোলে তো হেয়াই কেনেকে খাম নাজানো আৰু মানে 3 দিন মানৰ পিছত এটা নিয়ম কৰা হয় হেতু কয় পুদে পুৱাৰ বুলি হেতু কৰাৰ পিছতহে গুটেই বস্তু খাবলৈ পায়গে আৰু তো এতিয়া ওয়েট কৰিব লাগিব আমি 3 দিন মানলৈ তো চাই থাকক আপোনালোকক দেখুৱাই আছো আৰু আজি মই ৰিলছ বনাব লাগিব যিহেতু বহুত দিন হ'ল ৰিলছ বনোৱা হোৱাই নাই ইমান গান ট্ৰেন্ডিঙত চলি আছে নহয় কিন্তু মই বনাব পৰা নাই কাৰণ মোক মায়ে বনাবলৈ নিদিয়ে গালি দিয়ে কাৰণ তাত বৈ আছো ন এতিয়া তাত নবোৱাকে যদি ৰিলছ বনাই থাকো টাইম ওয়েষ্ট হৈ থাকে সেইকাৰণে মানে মায়ে ৰিলছ বনাব নিদিয়ে আজি চান্স পাওঁতে বনাই ল'ম আৰু আপোনালোকক ধুনীয়াকৈ ট্ৰেন্ডিঙত থকা ৰিলছ কেইটামান বনাই মেলি দেখুৱাম তো আপোনালোকে চাই থাকক মই কেনেকৈ বনাওঁ আজি ৰিলছ
A few moments later. ফাইনেলি মই ৰিলছ বনাবৰ কাৰণে ধুনীয়াকৈ ৰেডি হৈ ললো। এয়া দেখিছেনে, এইফালে ধুনীয়াকৈ খোপা কৰি ললো, ব্লু কালাৰৰ ৰিহা পিন্ধিছো আৰু এইফালে ব্লেক ব্লাউজ আৰু ব্লেক কালাৰৰ মেখেলা। তো মোক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব হা। তো এতিয়া মই ৰিলছ বনাবলৈ আৰম্ভ কৰোঁ। ইয়াতে মই সদায় ৰিলছ বনাওঁ। এয়া দেখিছেনে, এইফালে মোৰ ফ্লাৱাৰ কেইটামান আছে, তো ইয়াতে বনাওঁ। যিহেতু মোৰ ষ্টেণ্ড নাই ৰিলছ বনাবৰ কাৰণে, তো কাৰোবাক মাতিব লাগিব এতিয়া ধৰি দিবৰ কাৰণে। তো চাই থাকক দেই আপোনালোকে। তো গাইজ, এয়া হৈছে মোৰ ফুল লুক। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। এইফালে মোৰ ৰিহাখন হৈছে ব্লু কালাৰ, তাৰপিছত ব্লাউজ ব্লেক, মেখেলা ব্লেক। এয়া দেখিছেনে, তো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু ব্লাউজৰ পিছফালে এয়া দেখিছেনে আপোনালোকে, মই নিজে ডিজাইন কৰি লৈছোঁ। মানে মা ভাগৰ ব্লাউজ হয়, সেইটো মোৰ কাৰণে অকণমান ডাঙৰ হয়, সেইটো কাৰণে মই পুৰা খাৰু এডাল লৈ মেলি ডিজাইনটো নিজে বনাই লৈছোঁ। নিজে মানে কি, সেইটো মই বেলেগৰ পৰা কপি কৰিছোঁ বাৰু, ইউটিউবত বেলেগৰ পৰা চাইছোঁ, তাৰপিছত এতিয়া ষ্টাইলটো মই নিজে কৰিছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আপোনালোকৰ যদি ব্লাউজ অকণমান লুজ হৈ থাকে নহয়, তেতিয়া এনেকৈ খাৰু এপাত লগাই ৰাবাৰ বান্ধি দিব, তেতিয়া ইজিলি আপোনাৰ কাৰণে ফিট হৈ যাব। তো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। গাইজ, একদম ৰিলছ বনাই বনাই গৰমত এয়া অৱস্থা নাই চাওকচোন। কিন্তু একটাও ভাল হোৱা নাই, মানে ৰ'দ দিয়া নাই যে, সেইটো কাৰণে বেয়া হৈছে। মোৰ মানে মোবাইলটো ৰ'দ নিদিলে মানে বেয়া হয় কেমেৰাটো। এইফালে মোৰ বাচ্ছা পাৰ্টি আহি গ'ল, মানে হেতি মোৰ ষ্টেণ্ড বুলি ক'ব পাৰি আৰু এতিয়া, কাৰণ হেতি ধৰি দিছে মোক এতিয়া কেমেৰা, কাৰণ মই নিজেতো ধৰি মেলি কৰিবলৈ দিগদাৰ হ'ব, ৰিলছ হয় যিহেতু, নাচিব লাগে, সেইটো কাৰণে হেতক মাতিলোঁ। মানে হেতি ওলাবলৈ লাজ কৰিছে, ক'ত বহি আছে চাওক। তো বনাই আছোঁ আৰু কেনেকুৱা হয় নাজানো, কাৰণ মোৰ মোবাইলটো একেবাৰেই বেয়া, কেমেৰা একদম বেয়া। আগতে ভাল আছিলে, ডিছপ্লে চেঞ্জ কৰিলোঁ, তো বেয়া হৈ গ'ল। তো এতিয়া বনাই আছোঁ, কেনেকুৱা হয় নাজানো আৰু, যদি পাৰোঁ আপোনালোকক মই স্ক্ৰীণত দি দিম ৰিলছটো। হেল্ল', তো চাই থাকক গাইজ, গৰমত একদম ঘামি অৱস্থা নাই চাওক। ৰিলছ বনোৱা হৈ গ'ল আৰু লগতে ভণ্টিকেইজনীও গ'লগৈ। হেতিকেইজনী আজি মোৰ কাৰণে বহুত কষ্ট কৰিলে, থেংক ইউ ছ' মাছ ইমান কষ্ট কৰাৰ কাৰণে। আৰু লগতে মোক কামোৰো পালে চাগে, কাৰণ মই একেটা ভিডিঅ'কে বনাই আছোঁ ৰিপিট কৰি কৰি, কাৰণ মোৰ মানে মোবাইলৰ ভিডিঅ' কোৱালিটি ইমান এটা ভাল নহয়। ক'ৰবাত ভাল ওলায়ে বা বুলি বনাই আছিলোঁ আৰু, কিন্তু এটাও ভাল নহ'ল চাগে। যদি এটা দুটামান ভাল ওলায় তেতিয়াহ'লে আপোনালোকক মই স্ক্ৰীণত দি দিম, যদি নোলায় তেতিয়াহ'লে নিদিওঁ দেই, আপোনালোকে বেয়া নাপাব। তো এইফালে মোৰ ৰিলছ বনাই একদম ঘামি মেলি অৱস্থা নাই আৰু। তো এতিয়া চেঞ্জ কৰি লওঁগে। আৰু এইফালে আমাৰ ইয়াত বৰষুণ দিবলৈ আৰম্ভ কৰিছে, তো সেইটো কাৰণে এতিয়া সোনকালে গৈ চেঞ্জ কৰি লওঁ। মানে বেছি জোৰকৈ দিয়া নাই, লাহে লাহে আৰম্ভ হৈছে আৰু, এতিয়া দিব চাগে জোৰকৈ। তো সেইটো কাৰণে সোনকালে কাপোৰ কানি চেঞ্জ কৰি মেলি, এইফালে ঢেৰ কাপোৰ মেলি থোৱা আছে, এইখিনি সোমাই লওঁগে। মোৰ ষ্টেণ্ড নথকাৰ কাৰণে বহুত প্ৰব্লেম হৈছে, তো কিনিম বুলি ভাবি আছোঁ, কিন্তু হাতত পইচাটোহে নাই। মেইনলি পইচাটো লাগিব নহয়, তাৰপিছতহে। তো পইচা আহিলে নিশ্চয় কিনিম, তেতিয়া প্ৰব্লেম নাই আৰু, নিজে য'ত ত'ত মন যায় বনাব পাৰিম আৰু। তো গাইজ, আপোনালোকে ভিডিঅ'টো চাই থাকক দেই। দেখো বৰষুণ আগে। হেল্ল' গাইজ, গুড মৰ্ণিং। আজি হৈছে নেক্সট ডে' আৰু গাইজ দেখিছেনে, বাহিৰত ইমান বৰষুণ দিছে, ৰাতিপুৱাৰ পৰা একেবাৰে ওলাই যাব পৰা নাই, ইমানে বৰষুণ দিছে। চাৰিওফালে দেখিছেনে পানী পানী হৈ গৈছেগে। আৰু এইফালে মোৰ ফুলকেইপাহৰো একদম অৱস্থা নাই, গোটেই মানে বৰষুণে চেচ দিছে। আৰু গাইজ, আজি ডবুৰৰ পুৱাৰ নিয়মটো কৰিব, যিহেতু আজি 3 দিন হৈ গৈছে, সেইটো কাৰণে আজি ভিডিঅ'টো বনাইছোঁ। ৰাইজেতো কৰিবই আৰু সকলোৰে ঘৰত মানে সেই নিয়মটো কৰা হয়। তো আমাৰ ঘৰতো কৰিব যিহেতু, ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাই দিওঁ নিয়মটো। তো মায়ে ভিতৰত যা যোগাৰ কৰি আছে, তো আপোনালোককো দেখুৱাম, চাই থাকক দেই। নিয়মটো যিহেতু মাৰামত কৰা হ'ব, তো সেইটো কাৰণে আপোনালোকক মই আমাৰ মাৰামটো দেখুৱাই দিছোঁ। মায়ে ৰাতিপুৱাতে গা পা ধুই মেলি ধুনীয়াকৈ চাফা কৰি থৈ দিছে, আৰু ইয়াতে জুইও জ্বলাই থৈ দিছে, আৰু ইয়াতে যি যি বস্তুৰ প্ৰয়োজন হয় গোটেইখিনি থৈ দিছে। এতিয়া আপোনালোকক নেদেখাওঁ তাতে কি কি আছে, নিয়মটো কৰোঁতে নিশ্চয় আপোনালোকে দেখা পাব। এইফালে দাদাহেঁতিও আহি গ'ল নিয়মটো কৰিবলৈ, মানে মায়ে ইমানকৈ নাজানে, সেইকাৰণে নিয়মটো কৰিবলৈ এইফালে লৈছে আপত, ইয়াত আছে পানী,
Dobur pwede. Dobur pwede puya rin ko ka silo ko. Kaya po ada kausan mo ka ka Okolohin mga sa mo yung kapag bilang katapuntarin do boyo ka mo kakaka ko gosam lang semu pwede bo yan po panulong pindo ko bildo lado ko. Sila ko kay yok pong do na kung si semuan sila biyak pa tate no do bilang ka kanno po kay bilang ka do lung kita kilo bilang kay ba bono tate ano. Sila ko yok pong do ko mga pangagalan gari ko mo kolohin nol mga ni mo sobra liman. Para kainin engetakton hindoy ko. Sila ko kay engetakton hindoy kayo ulang kakano pa. এইফালে কচু কৰি থৈছিলে আৰু আজিৰ পৰা খামগে বুলি আৰু নিয়মটো কৰিছে আৰু তো গাইস আপোনালোকে দেখিলেনে আমাৰ নিয়মটো আমাৰ পুদেপুয়াৰ এনেকৈ কৰে আপোনালোকৰ কেনেকৈ কৰে কমেন্ট কৰি জনাবচোন আমাৰ নিচিনা একেনে বেলেগ হয় তো আমাৰ নিয়মটো কেনেকুৱা পালে হেইটো কমেন্ট কৰি জনাব আৰু আপোনালোকক যে দেখুৱাইছিলো মায়ে কচু পাতত দি থৈছিলে আৰু হেইটো যে দাদাই তিনিবাৰকৈ কামুৰিছে আৰু পেলাই দিছে তো হেইটো এটা নিয়ম হয় কাৰণ আমি কেইটামান বস্তু নুখোৱাকে আছিলো আৰু তাৰে মাজত কচু আছিলে তো আজিৰ পৰা মানে খামগে বুলি হেইটো নিয়মটো কৰিছে আৰু মানে খাইছোগে আৰু বুলি তো কেনেকুৱা পালে কমেন্ট কৰি জনাব আৰু আজিৰ ভিডিওটো ইমানতে সামৰণি মাৰিছো কেনেকুৱা পালে কমেন্ট কৰি জনাব এফালে দেহা মানে মই ভিডিও বনাবলৈ বাহিৰলৈ ওলাই আহোঁতে হিউ আহিম বুলি মানে লগতে কান্দি আহিছে আইও